ঘৰতে মাছ ৰাখিছিলোঁ। এই মাছটোৰ লগতে অকণমান সৰু মোৱা মাছো ৰাখিছিলোঁ, যিখিনি মই অলপমান বেলেগকৈ আজি খাম বুলি ভাবিছোঁ। যিহেতু সদায় এইবিলাক বস্তু খোৱা নহয় বা এইটো মাছ সদায় পোৱাও নহয়। আজি মই মাছখিনি কলপাতত দি খাম বুলি ভাবিছোঁ। এনেকৈ কলপাতত দি কিনে জুইৰ শেকত খাব পাৰিলে বহুত ধুনীয়া এটা ভাল গোন্ধ এটা আহে জুইৰ শেকত পোৰাটো। কিন্তু ইয়াতে মোৰ কোনো জুইত পোৰা নাই, এইখিনি মই গেছতেই কৰিছোঁ টাৱাত দি লৈ কিনে। আৰু বাকী যিখিনি মোৰ মাছ ৰৈছিলে সেইখিনি মই বেছিকৈ তেলত অকণমান বেছিকৈ পিঁয়াজ দি জলকীয়া দি কিনে মই মচমচীয়াকৈ ভাজিছোঁ। এনেদৰে খাব কোনে কোনে ভাল পায় জনাবচোন। আৰু মই যিহেতু সদায় মোৰ মিনি ভ্লগত এটা এটা বিউটি টিপছ দিবৰ কাৰণে ট্ৰাই কৰোঁ। আজিৰ বিউটি টিপছটো হ'ল বিউটি ব্লেণ্ডাৰ আপোনালোকে যেতিয়া ব্যৱহাৰ কৰিব, বিউটি ব্লেণ্ডাৰটো আপোনালোকে অলপমান পানীত তিয়াই ৰাখিব। অলপ দেৰি পিছত বিউটি ব্লেণ্ডাৰটো উঠাই ধুনীয়াকৈ এক্সট্ৰা পানীখিনি চেপি ল'ব। তাৰপিছত বিউটি ব্লেণ্ডাৰটো ব্যৱহাৰ কৰক। এনেদৰে কৰিলে ফাউণ্ডেশ্যন লাগি নধৰে। আজিলৈ ইমানেই আছিল, বাই।